নমস্কাৰ সকলোকে মই শৰদ্ৰাক বহুদিন আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ দিব পৰা নাছিলোঁ বিশেষ অসুবিধাৰ বাবে কিন্তু এতিয়াৰ পৰা আগৰ দৰে ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম যিসকল নতুনকৈ মোৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলো জ্ঞাত যে বৰ্তমান সময়ত আটাইতকৈ প্ৰভাৱশালী আৱিষ্কাৰেই হ'ল AI আৰু এই AI ব্যৱহাৰ কৰি আমাৰ ৰাইজে গিবলি ইমেজ বনাইছে আৰু কিছুমানে ফানি ভিডিঅ'সমূহ বনাইছে কোনোবাই মামাক সৰু ল'ৰা-ছোৱালীয়ে বনাই পেলাইছে মই হাগ্ৰামা মহিলাৰ কৈছো বিটিচিৰ ইলেকশ্যনৰ ৰিজাল্ট দিয়ক তোমাৰ ঘৰৰ সন্মুখতে বহি পিকনিক খাম কিনো কৰিবা চাওঁ কৰবাত আকৌ বাঘে হাল বাইছে আৰু বান্দৰসমূহো ব্লগিং ষ্টাৰ্ট কৰা দেখিবলৈ পোৱা গৈছে तो दोस्तों अब हम निकल पड़े हैं चन्नी चौक के तरफ কিন্তু এই এআইৰ মিছইউজ কৰি কিছুমান এনেকুৱা ধৰণৰ ভয়ংকৰ কাম কাজ হৈছে যিখিনি কাম কাজ আপুনি কল্পনাও কৰিব নোৱাৰে সকলোৱে দেখিছে যে কিছুদিন পূৰ্বে অসম বুলি ক'লে ভুল হ'ব সমগ্ৰ ভাৰতবৰ্ষতে এটা নাম চৰ্চিত হৈ পৰিলে সেইটোৱেই হৈছে বেবী ডল অৰ্চিত ছ'চিয়েল মিডিয়াতে হওক বা নিউজ চেনেলসমূহতেই হওক ইমানেই চৰ্চিত হ'ল যে অসমৰ অৰ্চিতা ফুকনে পৰ্ণ ইণ্ডাষ্ট্ৰীত জইন কৰিলে আৰু তাৰ পিছতে আৰু সকলোৰে মন मौसम तो ऐसा लग रहा है दिल गार्डन गार्डन हो रहा है बहुत मजा आ रहा है यहाँ पे আৰু সকলোবোৰ তেতিয়া এক্সাইটেড হ'ল বেছি যেতিয়া আমেৰিকান পৰ্ণ ষ্টাৰ কেন্দ্ৰা লাষ্টে তেওঁ সামাজিক মাধ্যমতে অৰ্চিতা ফুকনৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিলে আৰু তাৰ পিছতে সেই বেবী ডল অৰ্চিতাৰ একাউণ্টটোত মিলিয়ন ফলোৱাৰ্ছ হৈ পৰিলে কিন্তু ৰাইজে চক খালে যেতিয়া গম পালে যে এইটো এটা AI অৱতাৰ প্ৰথমতে যেতিয়া এই বাতৰিটো ওলাইছিল তেতিয়া কোনো বিশ্বাসেই কৰিবলৈ টান পাইছিল কিন্তু তেতিয়া ৰাইজে বিশ্বাস কৰিলে যে এই AI কেৰেক্টাৰটো বনোৱা সেই ব্যক্তিজনক ডিব্ৰুগড়ৰ পৰা এৰেষ্ট আৰু এই AI কেৰেক্টাৰটো বনোৱা লোকজন অন্য কোনো নহয় অৰ্চিতা ফুকনৰ এক্স বয়ফ্ৰেণ্ড যোনে অৰ্চিতা ফুকনৰ ফটো ভিডিঅ'সমূহ ইউজ কৰি তেওঁ এটা AI কেৰেক্টাৰ নিৰ্মাণ কৰিছিল এবাৰ ভাবক এই AI জৰিয়তে অসম ভাৰত তথা সমগ্ৰ বিশ্বকে মূৰ্খ বনাই পেলোৱা হ'ল AI জৰিয়তে কিমান ডাঙৰ ক্ৰাইম হৈছে ভাবক কেৱল এইটো এটা অসমত ঘটা ঘটনাহে এনেকুৱা ঘটনা আৰু বহুকেইটা আছে দিল্লীত এজন 21 বছৰীয়া ল'ৰাই AI জেনেৰেটেড ইমেজ ব্যৱহাৰ কৰি তেওঁ নিজ কলেজৰ ছাত্ৰীক ব্লেকমেইলিং কৰে দা হিন্দুৰ এটা ৰিপৰ্ট চাওক 2024 চনৰ পৰা 2025 চনলৈকে 12টা ডিপফেক ৰিলেটেড কেছ ৰেজিষ্টাৰ হৈছে গোটেই কেছখিনি ডিছকাছ কৰাটো সম্ভৱ নহয় আপোনালোকে দা হিন্দুত চাৰ্চ কৰি গোটেই কেছসমূহ ভালদৰে পঢ়ি ল'ব পাৰিব বিহাৰৰ অন্য এটা কেছ চাওক য'ত ভইচ কেমৰ জৰিয়তে তেওঁ পিতৃলৈ মেছেজ দিয়ে যে তেওঁ পুত্ৰক অপহৰণ হৈছে তাৰ পিছত তেওঁ 50,000 টকা হৰলুটি কৰে ভইচ কেমেই হওক ডিপফেকেই হওক AI হেকিং বা চাইবাৰ ক্ৰাইমেই হওক মুঠতে AI অহাৰ পিছত বহুতখিনি কিন্তু ঘটনা আমাৰ মাজলৈ অহা দেখিবলৈ পোৱা গৈছে যিটো আটাইতকৈ এটা ডাঙৰ উদাহৰণ আমাৰ অসমতে ঘটিলে এইকেইটা বেয়া দিশ কেইটাহে কিন্তু ভাল দিশ বহুত বেছি আছে ডিপেণ্ড কৰে আমি ব্যৱহাৰ কেনেকৈ কৰোঁ AI জৰিয়তে কিছুমান ক্ৰাইম হৈছে হয় কিন্তু AI জৰিয়তে 20-22 বছৰীয়া কিছুমান ওল্ড কেছো সমাধান কৰাৰ উদাহৰণ আছে এটা 20 বছৰীয়া আনচল্ভ কেছ যিটো কেছ AI জৰিয়তে সলভ কৰা হ'ল 20 বছৰৰ পিছত যাৰ চেহেৰা কোনো ধৰিবই পৰা নাছিল AI জৰিয়তে 20 বছৰৰ পিছত তেওঁ চেহেৰা কেনেকুৱা হ'ব তাক ইমেজ জেনেৰেট কৰি তাৰ পিছত তেওঁ এৰেষ্ট কৰা AI অহাৰ পিছত যে মানুহৰ কিমানখিনি সুবিধা হৈছে তাক বহলাই আকৌ পুনৰ এক্সট্ৰাকৈ ক'বলৈ নাযাওঁ কিন্তু এনে ধৰণৰ মিছ ইউজৰ বাবে মানুহৰ যে জীৱন ধ্বংস কৰিব সেইটো কিন্তু চিয়ৰ ইলন মাস্কৰ মতে নিউক্লিয়াৰ ৱেপনতকৈ বেছি ভয়ংকৰ এই AI AI is far more dangerous than nukes. I think the danger of AI is much greater than the danger of nuclear warheads by a lot. গেফ্ৰি হিণ্টন যাক কোৱা হয় গডফাদাৰ অফ AI তেওঁ AI ভয়াৱহতাৰ ওপৰত প্ৰকাশ কৰিছে ভাবক গডফাদাৰ অফ AI ভয়াৱহতাৰ ওপৰত প্ৰকাশ কৰিছে কিমান বেছি ভয়াৱহ হ'ব পাৰে বাকী ভাল বেয়াটো দুয়োটা থাকিবই কিন্তু আমি কেনেদৰে ইউজ কৰোঁ তাৰ ওপৰত নিৰ্ভৰ কৰি দিশ নিৰ্ণয় কৰে বাকী সকলোৱে ভাল কামত ইউজ কৰক সুন্দৰকৈ ফটো সুন্দৰ স্ক্ৰিপ্ট পঢ়া শুনাৰ প্ৰজেক্ট আদি বনোৱাটো আজিকালি কিমান সুবিধা হ'ল সকলোৱে জানেই আহিছে যেতিয়া সুবিধাসমূহ ব্যৱহাৰ কৰক ভালদৰে ইউজ কৰক সেয়াই কামনা ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ জয় হিন্দ জয়